বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আহি আছোঁ লগৰ এজনীৰ ঘৰলৈ। মই গুডু চব আহিছোঁ আৰু এইফালে ৰাস্তাতে দেখিলোঁ দাদা এজনে সাপডাল লৰাই আছে, মানে সি জালখনত আহি ফচি গ'লহি। তাৰপিছত আহি থাকোঁতে বৰ্তা এজনে মাতিলে প্ৰসাদ খাবলৈ আৰু ইয়াত ট্ৰেক্টৰবোৰ ধুনীয়াকৈ থৈ দিছে। তাৰপিছতে যাবলৈ ল'লোঁ, সিহঁতৰ ঘৰৰ পৰা দেখিলোঁ গোটেই বতৰ ক'লা মূলা হৈ আহিছে। এয়া দেখিছে, এয়া আমাৰ ভাইটি একদম পূৰা লাষ্ট তাৰ, আৰু এইফালে মোৰ লগৰজনী। তাইৰ লগত মোৰ কাজিয়া হ'ল বুলি বহুতে ভাবিছে দেই, কিন্তু নাই হোৱা। মই ব্যস্ততাৰ কাৰণে সিহঁতৰ ঘৰলৈ যোৱা নাই আৰু তাইও নাছিলে ঘৰত বহুত দিন, কামৰ কাৰণে বেলেগত আছিলে আৰু তাই ফটোশ্বুটবোৰ কৰি থাকে যে, নাপাওঁৱে তেনেকৈ লগ, মোৰ সময় মিলিলে তাই নিমিলে। তাৰপিছতে আহি পালোঁ, পাই মেলি বৰমাই প্ৰসাদ দিলে, খালোঁ আৰু এইফালে পায়সো দিলে। খাই কৰি ঘৰলৈ আহিব লৈছোঁ, পূৰা বৰষুণ। আৰু যিহেতু দুৰ্গা পূজা পালেহি, আমাৰ ওচৰতে দুৰ্গা পূজা পাতে, সেয়া ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল দিলে আৰু দিছে আৰু লাহে লাহে। আজিলৈ ভিডিঅ'টো মানে বাই বাই।